ভিডিঅ'টিত দেখা ছোৱালীজনী কোন বাৰু ভাওনা কৰি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল এই যুৱকজন আপোনালোকে হয়তো ভাবিছে মই কিয় যুৱক বুলি ক'লোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে আপুনিও আচৰিত হৈ যাব আপোনালোকে ভিডিঅ'টিত দেখা ছোৱালীজনী প্ৰকৃততে ল'ৰাহে তেখেতৰ নাম হৈছে সীমান্ত বৰা তেখেতৰ ভাওনাৰে অসমবাসী ৰাইজক মন জয় কৰি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই যুৱকজন চ' বন্ধুসকল তেখেতে এই বিষয়ে কি ক'লে প্ৰথমে আপোনালোকক আমি দেখুৱাই দিছোঁ তাত মই ভাওনা কৰা পাছদিনাখনহে গম পাইছোঁ যে সেইটো ভিডিঅ'টো ভাইৰেল হৈছে বুলি আৰু অসমবাসী ৰাইজে ভিডিঅ'খনৰ ইমান মোক মৰম দিছে আৰু চবে ভিডিঅ'টো আঁকোৱালি লৈছে যিহেতু ভাওনাৰ ভিডিঅ' হয় ভাওনাটো কৰি এইটো বহুত ভাল পাওঁ ভাওনা আমাৰ প্ৰাণস্বৰূপ হয় আৰু ভাওনা সংস্কৃতিটো বিশ্ব দৰবাৰত প্ৰথম স্থান বুলি চবেই জানেই আৰু ভাওনাৰ অভিনয় বুলি ক'বলৈ গ'লে অভিনয়টো সৰুৰে পৰাই কৰি আছোঁ আৰু আগলৈও কৰি যাম এতিয়া যিমানখিনি কৰিছোঁ ইমানখিনিতে যেতিয়া ৰাইজে ইমান মৰম আৰু শ্ৰদ্ধা আদৰ মোক ইমানখিনি মৰম যাচিছে আগলৈও যাতে মোক তেনেকৈ মৰম দিয়ে আশীৰ্বাদ কৰে মই যাতে ভাওনা সংস্কৃতিত আৰু আগবাঢ়ি যাব পাৰোঁ